হেল্ল' গাইজ ৱেলকাম টু মাই বেক ইউটিউব চেনেল। আজি মই আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ব্লগৰ সৈতে। আপোনালোকে এই ভিডিঅ'খনত চাব পাৰিব আপোনাৰ জীৱনত নজনা কথাবিলাক আজি জানিব পাৰিব আজিৰ এই ব্লগটোৰ পৰা। অলপ বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে গম পাইছে মানে ভিডিঅ'খন কিয় বনাইছোঁ। আপোনালোকে থাম্বনেইলটো চাইটো ভিডিঅ'টো ক্লিক কৰিছে, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আপোনালোকে সকলোৱে চাগে জানে যে গুগল নিচিনা এটা ডাঙৰ চাৰ্চ ইঞ্জিন পৃথিৱীৰ ক'তো এটা নাই আমেৰিকাৰ বাহিৰে। সেইটো ইমান আপোনালোকে ভিডিঅ'খন চাই থাকক আৰু মোৰ মানে ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব আৰু চেনেলখন পচন্দ হ'লে এটা ছাবস্ক্ৰাইব মাৰি দিব। বন্ধুসকল, আপোনালোকে নিশ্চয় চাবলৈ মন যায় আপোনালোকৰ গুগল অফিচখন চাবলৈ, কিন্তু আজি আপোনালোকক গুগল অফিচখন দেখাম আৰু সেই গুগল অফিচখনৰ নাম দিয়া হৈছে গুগল প্লেক্স। আৰু বন্ধুসকল, গুগল প্লেক্সৰ মাটিৰ পৰিমাণ হৈছে 3.2 মিলিয়ন স্কোৱাৰ ফুট আৰু গুগল প্লেক্স অফিচখন বনোৱা হৈছিল $3 বিলিয়ন টকাৰে। আৰু এই অফিচৰ মাটি SGI কোম্পানীৰ পৰা কিনি লোৱা হৈছিল। এই কোম্পানীটোৱে এডভেঞ্চাৰ টাইপ ফিল্মবিলাক বনাইছিল, কিন্তু সেই কোম্পানীখন বন্ধ হোৱাৰ পিছত গুগলে কিনি নিলে সেই অফিচখন। আৰু আপুনি গুগলৰ ভিতৰত য'তেই যাওক নাই কিয় তাতেই গুগল 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 বুলি লিখা থাকিবই। ডাষ্টবিনতো গুগল বুলি লিখা থাকে, কিয়নো আপুনি ক'ৰবাত ফটো উঠালে যাতে পিছফালে আপোনাৰ বেকগ্ৰাউণ্ডত যাতে গুগলৰ অফিচৰ নামটো লিখা থাকে। SGI কোম্পানী এসময়ত বিশাল কোম্পানী আছিল আৰু আমেৰিকাৰ ভিতৰত সেই গুগল কোম্পানীখন আটাইতকৈ ডাঙৰ কোম্পানী। তাৰ ভিতৰত বিভিন্ন ধৰণৰ পাৰ্কো আছে। আপোনালোকে কিন্তু আৰু এটা সুখৰ খবৰ আছে যে অসমৰ পৰা এজন যুৱকে চাকৰি পালে গুগল প্লেক্সত। ইমান ধুনীয়া বিউটিফুল গুগল অফিচ চালে আপোনালোকৰ মনটো জোৰাই যাব। গুগলত আপুনিও চাকৰি কৰিব পাৰে, সেই বিষয়ে আপোনালোকক জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰাই কৈছিল, কিন্তু মই আৰু সেই বিষয়ে বেছি ক'বলৈ নাচাওঁ। কিন্তু আপোনালোকে এই গুগল অফিচত যাবলৈ মন চালে যাব পাৰে, কিন্তু এই অফিচৰ ভিতৰত এটা বাস্কেটবল খেলৰো পথাৰ আছে আৰু সেই অফিচৰ ভিতৰত আপুনি জিম কৰিব পাৰিব আৰু আপোনালোকে সদায় ৰাতিপুৱা ব্যায়াম কৰিলে সুস্বাস্থ্য ভাল হয়। আৰু সেই গুগল প্লেক্সৰ ভিতৰত এটা ডাঙৰ চুইমিং পুল আছে, তাত কৰ্মচাৰীসকলে গা পা ধুই থাকে সদায়। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ৱাণ্ডাৰফুল ভিডিঅ'বিলাক চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, যাতে আপোনালোকৰ ওচৰত পাৰ্চনেল ব্লগ আৰু বেছিকৈ লৈ আহিব পাৰোঁ আৰু আপোনালোকে বেছিকৈ চাব পাৰিব। আৰু বেছি নকওঁ, হে।